যোৱা ৰাতি তোক সপোনত দেখিলোঁ পিতাই, তোক সপোনত দেখিলোঁ। তেতিয়াৰে পৰাই মনটো খুব বেয়া লাগি আছে। কিয় জানো তোক চাবলৈ, তোৰ লগত কথা পাতিবলৈ মনটো বৰ উত্ৰাৱল হৈ পৰিছে অ' পিতাই, বৰ উত্ৰাৱল হৈ পৰিছে। উদ্বেলিত মনটোক সান্তনা দিবলৈ সেয়ে এই চিঠিখনকে লিখিলোঁ। সৌৱা নিচেই কাষেদি বৈ গৈছে বিলিয়ছ নদীখন। বিলিয়ছক চুমিবলৈ হাউলি থকা বুঢ়া পাইনজোপাৰ নিস্তব্ধতাই যেন এখন সপোনৰ কেনভাছহে আঁকিছে। সেই মনোমোহা দৃশ্যই এই মুহূৰ্তত মোৰ মনটোক উৰুৱাই লৈ গৈছে শৈশৱতে এৰি থৈ অহা গাঁৱৰ সেই ঘৰখনলৈ। স্মৃতিপথত ভাঁহি উঠিছে গ্ৰীষ্মকালৰ জোনাক নিশা বকুলজোপাৰ তলত বহি পদূলিলৈ বাট চাই থকা পিতাইৰ মুখখনলৈ। সেয়ে পিতাইলৈ একলম লিখোঁ বুলি কলম হাতত তুলি লৈছোঁ। সেয়ে পিতাইলৈ একলম লিখোঁ বুলি কলম হাতত তুলি লৈছোঁ। মৰমৰ পিতাই, মৰমৰ পিতাই, মৰম তথা সেৱা লবি, মৰম তথা সেৱা লবি। আশা কৰোঁ পৰমেশ্বৰে তোক কুশলেই ৰাখিছে। কিমান বছৰে যি হ'ল তোৰ চকুৰ আঁতৰ হৈ থকা। ইচ্ছা কৰি নহয় পিতাই, সেয়া কেৱল জীৱন জীৱিকাৰ তাৰণাথে। ইচ্ছা কৰি নহয় পিতাই, সেয়া কেৱল জীৱন জীৱিকাৰ তাৰণাথে। চকুৰ আঁতৰত আছোঁ যদিও প্ৰতি পলে অনুভৱ কৰোঁ তোৰ সান্নিধ্য পিতাই, তোৰ সান্নিধ্য। মনত পৰিছে তই অৱলম্বন কৰা সেই নিখুঁত কৰ্মপটু বিচক্ষণ তথা বুদ্ধিমত্তাৰ সুদূৰ প্ৰসাৰী চিন্তাৰ ফচলবোৰলৈ। পাগলি থাকোঁ তোৰ অনুশাসনৰ সেই 10টা পেজবোৰলৈ, যিয়ে মোৰ উতনোৱা মনটোক ফুচুলাই মানুহ কৰিছিল, যিয়ে মোৰ উতনোৱা মনটোক ফুচুলাই মানুহ কৰিছিল। মোৰ জন্মদিনত তই যে পদূলিৰ মূৰত বকুল পুলিটো ৰুইছিলি পিতাই, এতিয়া চাগে ফলে ফুলে জাতিষ্কাৰ হৈ পদূলিৰ জেউতি চৰাইছে। আৰু তই চাগে ভৰ দুপৰীয়া তাৰ ছাঁত বহি জিৰণিলৈ ভাৱসাগৰত ডুব গৈ থাক নহয়নে পিতাই? সঁচাই তোৰ চিন্তাৰ পৰিধিত কিমান যে আন্তৰিকতা সোমাই আছে। তই যে সংকীৰ্ণতাৰ পৰা বহু নিলগত অৱস্থান কৰ, সেই কথা নকলেও হ'ব। হাজাৰ দুখ চিন্তা ঘাত প্ৰতিঘাতক একাষৰীয়া কৰিও যে তই দহৰ হিতৰ হকে বাট বুলিছ। স্বাৰ্থলোভী পৰচিকাতৰ আদি কোনো অদমনীয় ৰিপুৱে যে তোক বলাব পৰা নাই। হতাশা পৰাজয় আদি বিশেষণবোৰ তোৰ ইস্তাহাৰতেই লিখা নাই। ৰজা হৰিশ্চন্দ্ৰৰ দৰে তোৰ দানৱীৰ মনটোৰ নিৰ্দেশনাই তোৰ পুত্ৰকো আজি মহাত্মাৰ সি মিছা নকবা, মিছা নুশুনিবা, কাকো
হিংসা নকৰিবা নীতিত চলিবলৈ শিকাইছে। নিৰ্মল আকাশৰ দৰে ফটফটীয়া তোৰ মন, মহাসমুদ্ৰৰ বিশাল জলৰাশিৰ দৰে উদাৰ আৰু পবিত্ৰ তোৰ হৃদয়। তোৰ ওচৰত থিয় হ'লে কেতিয়াবা মোৰ এনে ভাৱ হয় যেন মই গান্ধীবাদৰ পৰাও বহু নিম্নাংশলৈহে নামি গৈছোঁ। তোৰ মাত এষাৰ শুনিবলৈ বৰ মন গৈছে অ' পিতাই, বৰ মন গৈছে। ঘুটঘুটি তুলি খিলখিলকৈ হহুৱাই এবাৰ ঘোঁৰা এবাৰ হাতীৰ ভেকচন ধৰি কি ধৈৰ্যৰে যে তই তোৰ পিতৃধৰ্ম পালন কৰিছিলি। কিবা কথাত উফোন পাতি উচুপি উঠিলেও যে তই নিজে হাতী হৈ পিঠিত উঠাই হাতীত উঠি পানীৰাম ঘৰলৈ যায় বুলি নিচুকাই নিচুকাই তই যে মোৰ ল'ৰালিৰ সেই ঠেহ পেচ ভাঙিছিলি, সেই কথা ভাবিলে এতিয়া শ্ৰদ্ধাত মূৰটো দোঁ খাই যায় অ' পিতাই, দোঁ খাই যায়। এতিয়া অতীতক খেপিয়াই খেপিয়াই কত দিন কত ৰাতি যে পাৰ কৰিছোঁ। মাজে মাজে আহেও সপোনত আহি মূৰত হাত বোলাই আমাৰে মইনা শুবই, বাৰীৰে বগৰী খাবই বুলি নিচুকাই থৈ যায়হি। আই বুকুচাত উঠি তৰাফুলীয়া আকাশৰ সেই হাতীপতিক আকৌ এবাৰ চাবলৈ বৰ মন গৈছে অ' পিতাই, বৰ মন গৈছে। পুত্ৰৰ বাবে আই বোপায়েহে যে পৰম ঈশ্বৰ, সেই কথা সোঁৱৰি মনটো গধুৰ হৈ পৰিছে। মই জানো যান্ত্ৰিকতাত ককবকাই থকা মানুহৰ মৰম চেনেহবোৰৰ বিলৈ দেখি তহঁতৰ হৃদয়ে কান্দে। তহঁতৰ প্ৰতি থকা মোৰ সেই কোনোকালেই নজহা নপমা মৰমখিনি কেনেবাকৈ চিৰকাললৈ নোহোৱা হয় বুলি তোৰ সংশয় হৈছে নহয়নে পিতাই? কিন্তু কি কৰিবি, কিন্তু কি কৰিবি, সেয়া যে সময়ৰে আহ্বান, সেয়া যে সময়ৰে আহ্বান। ঠগ দে সেইবোৰ কথা, পিছে পৰেও পাতিম। এতিয়া তোৰ কথা কওঁ পিতাই, তোৰ কথা কওঁ। তোৰ দেহ মন ঠিকে আছেতো? তোৰ দৰে এগৰাকী আদৰ্শ পিতৃৰ সন্তান বুলি এতিয়া চিনাকি দিবলৈ পাই মই কিমান যে গৌৰৱ অনুভৱ কৰোঁ, মই কিমান যে গৌৰৱ অনুভৱ কৰোঁ। চাওঁতে চাওঁতে তয়ো যে চেঞ্চুৰীৰেই কাষ চাপিছগৈ। কঁকাল পৰি দাঁত সৰিলেও মনটোক যে তই কেতিয়াও হাউলিবলৈ দিয়া নাই। শুনিছোঁ তই বোলে নিপুতলটোহে হৈ আছ। পুৱা গধূলি এতিয়াও তই বৰগীত গাৱনে পিতাই? এবাৰ যে হস্পিটেলত ভৰ্তি হৈ থাকোঁতে প্ৰাতঃতে তই বৰগীতৰ প্ৰভাতী ৰাগ টানিছিলি আৰু সেই সঞ্জীৱনী মন্ত্ৰেৰে ৰোগীবোৰক তোৰ কাষলৈ টানি আনিছিলি, মনত আছেনে? সেই বৰগীতৰ সুৰ মোৰ কাণত আজিও বাজি আছে জানো। কেতিয়াবা টিভি ৰেডিঅ'ত বৰগীত শুনিলে চিধাই তোলৈকে মনত পৰে। কিমান দিন যে হ'ল তোৰ কণ্ঠেৰে নিগৰা সেই হৃদয় জুৰুৱা তেজৰে কমলাপতি পৰভাতে নিন্দ বৰগীতটো শুনিবলৈ পোৱা নাই। আজি কিমান দিনৰ পৰা যে চিপিয়াই আছোঁ তোক ওচৰৰ পৰা এবাৰ চাবলৈ আৰু তোৰ সৈতে কথা পাতিবলৈ, কিন্তু সময় আৰু কৰ্মই যে মোক আহৰিকে দিয়া নাই পিতাই, আহৰিকে দিয়া নাই।
তোৰ হৃদয়ৰ তাৰণা মই বুজোঁ, তোৰ হৃদয়ৰ তাৰণা মই বুজোঁ। সৰ্ব দুখ মাৰ্জনা কৰি হাজাৰ কষ্ট হ'লেও তই যে মুখ ফুটাই একো নকওঁ, সেই কথা মোতকৈনো কোনে বেছিকৈ জানিব বুজিব। মনি অৰ্ডাৰ কৰি পঠোৱা টকাৰে জানো নিজৰ পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্বক এলাগি কৰিব পাৰি? চিঠি লিখি মনৰ দুখ পাতলোৱাতকৈ তোৰ কোলাত মূৰ থৈ মনৰ কথা খুলি ক'লেহে যে তই বেছি সুখ পাৱ, সেই কথাও মই উপলব্ধি কৰোঁ। কিন্তু কি কৰিবি পিতাই, মই যে নিৰুপায় পিতাই। কিয়? তইহে জানো কপালৰ ঘাম মাটিত পেলাই কষ্টোপাৰ্জিত ধনেৰে উচ্চ শিক্ষাৰে ভাল আৰু সৎ মানুহ হ'বলৈ বুলি মোক সৰুতে বাহিৰত পঢ়িবলৈ পঠোৱা নাই। ভাল মানুহটো দূৰৰে কথা। উচ্চ শিক্ষালৈ এতিয়া এনেহেন লাগিছে মই যেন মা দেউতাক দুখ দিয়াৰ শিক্ষাহে ল'লোঁ। ভাবিবলৈ বাধ্য হৈছোঁ উচ্চ শিক্ষাই মানুহবোৰক যেন অধিক স্বাৰ্থপৰ হ'বলৈহে শিকাইছে। এদিন যে তয়ো ভাবিছিলি তোৰ ল'ৰাই নাম উজ্বলাব, তোৰ গৌৰৱ বঢ়াব আৰু বুঢ়াকালত নাতি নাতিনীৰ সৈতে তহঁতে সুখেৰে দিন কটাব পাৰিবি। কিন্তু কি কৰিম কওঁ পিতাই, কি কৰিম? সমাজখন যে ধুমুহাৰ গতিত দৌৰিব লাগিছে আৰু সেই ধুমুহাত ঠান ঠিত হেৰুৱাই কক বকাই ফুৰিছে মোৰ দৰে মানুহবোৰে। সময় নাই পিতাই, কাৰোৱে সময় নাই। এতিয়া কেৱল সৰ্বত্ৰে প্ৰতিযোগিতা আৰু প্ৰতিযোগিতা। সেইবোৰৰ লগত ফেৰ মাৰিব নোৱাৰিলে যে সেই ধুমুহাই সকলো নিশ্চিহ্ন কৰি পেলাব। সেইবোৰৰ লগত ফেৰ মাৰিব নোৱাৰিলে যে সেই ধুমুহাই সকলো তছনছ কৰি পেলাব। তহঁতৰ দিনবোৰেই ভাল আছিল জানো, কোনো খিয়লা খিয়লিৰ প্ৰভাৱ নাছিল, মনত শান্তি আছিল। তহঁতৰ মগজুক এনে কোনো অবান্তৰ চিন্তাই আঘাত সানিবই পৰা নাছিল। ঘৰতে উৎপন্ন উভৈনদী ফচলেৰে ভাল ভাল খাদ্য খাই ৰাহিখিনি বিক্ৰী কৰি যি উপাৰ্জন কৰিছিলি সিয়েই জীৱনটো সুন্দৰকৈ চলি গৈছিল। পৰিপুষ্টিও অটুট আছিল। ফলত বেমাৰ আজাৰে তহঁতৰ ওচৰকে চাপিব পৰা নাছিল। আচল সত্যটো হ'ল যে মানুহে তেতিয়া প্ৰকৃতিক আদৰ কৰিব জানিছিল। সেই গুণী প্ৰকৃতিও সদয়শীল আছিল। এতিয়া সেই ৰামো নাই, সেই অযোধ্যাও নাই। সংসাৰৰ যত কুকৰ্ম কুবুদ্ধি যিমান দূৰলৈকে শিপাব পাৰি সিমানলৈকে শিপাই অখাদ্য অধৰ্মই জীৱন বিপন্ন কৰি পেলাইছে অ পিতাই, জীৱন বিপন্ন কৰি পেলাইছে অ পিতাই, জীৱন বিপন্ন কৰি পেলাইছে। আৰু পুৰণি হ'লেও তহঁতৰ দিনৰ সমাজখনেই ভাল আছিল জানো পিতাই, তহঁতৰ দিনৰ সমাজখনেই ভাল আছিল, য'ত সমাজখন আদৰ চেনেহ সমিল মিলেৰে বান্ধ খাই আছিল। এতিয়া সেই সহনশীলতা সেই শিষ্টাচাৰৰ নামগোন্ধেই নাই। উচ্চ শিক্ষাৰ লেখমানো পোহৰ নোপোৱাকৈ তহঁতৰ সমাজখনে যি আদৰ্শ দেখুৱাইছিল সেয়া আজি লেখমানো দেখিবলৈ নাই। এষাৰ কথা আছে, য'ত ৰাজ ত'ত কাজ, যেনে গুৰু তেনে শিষ্য। জানো পিতাই, এতিয়া সমাজখন
যুৱ উচ্ছৃংখলতাই যেনেকৈ চানি ধৰিছে ভাবিলেই ভয় লাগে, ভাবিলেই ভয় লাগে। মই কিন্তু তোৰ উপদেশবোৰ আখৰে আখৰে পালন কৰাত অলপো ক্ষতি কৰা নাই পিতাই, অলপো ক্ষতি কৰা নাই। ভাবি আচৰিতেই হওঁ, শব্দ বাক্যৰ অৰ্থ নজনা নভঙাকৈ আমাক ভয় দেখুৱাই ডাকৰ বচন ফকৰা যোজনাৰে তই যি নীতি শিক্ষা দিছিলি, এতিয়া সেইবোৰ জীৱনৰ প্ৰতিটো খোজতে আখৰে আখৰে ফলিয়াইছে অ' পিতাই, আখৰে আখৰে ফলিয়াইছে। তই যে সঁচা অৰ্থতেই এগৰাকী বিজ্ঞ পুৰুষ ভাবিয়ে শ্ৰদ্ধাত মোৰ হৃদয় ভৰি পৰে, মোৰ হৃদয়খন ভৰি পৰে। তোৰ দৰে এজন পিতৃৰ সন্তান হৈ মই নিজকে পৰম সৌভাগ্যৱান বুলি ভাবোঁ। আচল অৰ্থত তই শিক্ষিত নহ'লেও প্ৰাকৃতিক শিক্ষাৰে প্ৰজ্ঞাৰ সাধক, সেই কথা এতিয়া মই বাৰুকৈ উপলব্ধি কৰিছোঁ। এগৰাকী প্ৰকৃত শিক্ষিত লোক যে তহঁতহে, এতিয়া ভাবিয়ে ভাল লাগিছে, ভাবিয়ে ভাল লাগিছে, ভাবিয়ে ভাল লাগিছে।